নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, আজি কিছুদিনৰ পূৰ্বে SRDৰ অধীনত অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ অধীনত বহুতো ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীক নিয়মীয়াকৰণ হ'ল আৰু যদি ক'বলৈ যোৱা যাব নিয়েৰ এবাউট 25,000তকৈও অধিক শিক্ষক শিক্ষয়িত্ৰীসকলে ঠিকাভিত্তিক শিক্ষকৰ পৰা গৈ নিয়মীয়াকৰণ কৰা হ'ল। আৰু আজিৰ এই আলোচ্য শিতানে সেই SRDৰ অধীনত নিয়মীয়াকৰণ হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আচলতে প্ৰস্তুত কৰিছোঁ আৰু তেওঁলোকে হয়তো এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায়, যদি সম্ভৱ হয়, সকলো শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যিসকলে SRDৰ অধীনত নিয়মীয়াকৰণ হ'ল তেওঁলোকলৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, এখন বিশেষ জৰুৰী পত্ৰ আহিছে আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ পৰা আৰু পঠোৱাৰ তাৰিখ আছিল 25/10/2024 আৰু পত্ৰখন পঠাইছে নাৰায়ণ কোঁৱৰ ছাৰে, ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু এই নিৰ্দিষ্ট পত্ৰখন তেখেতে সমগ্ৰ শিক্ষাৰ মিছন ডিৰেক্টৰ ছাৰলৈকে প্ৰেৰণ কৰিছে। ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰিছে ক্লেৰিফিকেশ্যন ৰিগাৰ্ডিং কণ্টিনিউৱেশ্যন অফ ছাৰ্ভিচেছ অফ SSA কণ্ট্ৰেকচুৱেল এণ্ড ষ্টেটপুল টিচাৰ্ছ আণ্ডাৰ SSA আফটাৰ বিং ৰেগুলাৰাইজড বাই দ্য গভৰ্ণমেণ্ট। অৰ্থাৎ এই অংশখিনিত এই কথাখিনিকে কৈছে যে চৰকাৰে নিয়মীয়া কৰাৰ পিছত SSAৰ চুক্তিবদ্ধ আৰু ষ্টেটপুল শিক্ষকৰ যি সেৱা সেই সেৱা অব্যাহত ৰখাৰ স্পষ্টীকৰণৰ সন্দৰ্ভত বুলি উল্লেখ কৰিছে। পত্ৰখনৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে, ওপৰত উল্লেখ কৰা বিষয়টোৰ ওপৰত লিখা পত্ৰৰ আলমত মই ক'ব বিচাৰোঁ যে চৰকাৰী চাকৰিত প্ৰৱেশ কৰাৰ আগতে সেৱা নতুন নিযুক্তিপ্ৰাপ্ত ব্যক্তিয়ে নিজৰ বৰ্তমানৰ চাকৰিৰ পৰা পদত্যাগ কৰিব লাগে। সেই হিচাপে বিশেষ নিযুক্তি ড্ৰাইভৰ অধীনত কোনো নতুনকৈ নিযুক্তি পোৱা শিক্ষকে যদি এতিয়াও SSAৰ অধীনত বৰ্তমানৰ সেৱাৰ পৰা পদত্যাগ কৰা নাই, সেই হিচাপে বিশেষ নিযুক্তি ড্ৰাইভৰ অধীনত কোনো নতুনকৈ নিযুক্তি পোৱা যদি কোনো শিক্ষকে এতিয়াও SSAৰ অধীনত বৰ্তমানৰ সেৱাৰ পৰা পদত্যাগ কৰা নাই, তেন্তে তেওঁলোকে DEEৰ অধীনত নিয়মীয়া যি শিক্ষক সেই শিক্ষক হিচাপে যোগদান কৰিব নোৱাৰিব। এনে কৰ্মৰত শিক্ষকক চুক্তিবদ্ধ শিক্ষক হিচাপে গণ্য কৰা হ'ব আৰু দৰমহা আৰু অন্যান্য ভাত্তাসমূহ SSAৰ পৰা বহন কৰিব। বৰ্তমানৰ নিয়ম অনুসৰি অৱশ্যে নিয়মীয়া শিক্ষক হিচাপে যোগদানৰ তাৰিখৰ পিছত নতুন নিযুক্তিপ্ৰাপ্তসকলৰ দৰমহা DEEৰ অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও পৰৱৰ্তী এই অংশখিনিত পত্ৰখনত উল্লেখ কৰি লিখিছে যে নতুন সেৱা যোগদানৰ বাবে 15 দিনৰ যি সময়সীমা সেই সময়সীমা ইতিমধ্যে নতুন নিযুক্তিপ্ৰাপ্তসকলৰ নিযুক্তিপত্ৰত উল্লেখ কৰা হৈছে আৰু SSAৰ অধীনত সকলো কৰ্মৰত শিক্ষকৰ দৰমহা SSA দিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। ছাৰ বাইদেউসকল, এইখিনি আছিল সেই পত্ৰখনত থকা কথা। আচলতে SRDৰ অধীনত নৱনিযুক্তিপ্ৰাপ্ত স্থায়ী যিসকল শিক্ষক সেই শিক্ষকসকলক আচলতে SSAৰ যি আগৰ যি পদ বা যি চাকৰি সেই চাকৰিৰ পৰা অব্যাহতি ল'বলৈ বুলি কোৱা হৈছে আৰু যদি আপোনালোকে এতিয়ালৈকে SSAৰ পৰা ৰেজিগনেশ্যন লোৱা নাই বা দিয়া নাই, তেতিয়াহ'লে অনতিপলমে আপোনালোকে কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰু অৰ্থাৎ যিসকলে নিয়মীয়াকৰণ হ'ল SRDৰ অধীনত তেওঁলোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।